নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ পৰা ওলোৱা চাকৰিৰ বিষয়ে। ইয়াত পোষ্টটোৰ নেম হৈছে সমগ্ৰ CRCC ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ। ইয়াতে অসমৰ প্ৰত্যেকখন জিলাতে পোষ্ট ওলাইছে। 1 নম্বৰতে বৰপেটা জিলাত ওলাইছে 106টা, বিশ্বনাথত ওলাইছে 45টা, বঙাইগাঁৱত 47টা, কাছাৰত 106টা, চৰাইদেউত 45টা, দৰঙত 46টা, ধেমাজিত ওলাইছে 101টা, ধুবুৰীত 87টা, ডিব্ৰুগড়ত 124টা, গোৱালপাৰাত 73টা, গোলাঘাটত 87টা, হাইলাকান্দিত 43টা, হোজাই 45টা, যোৰহাটত 76টা, কামৰূপ মেট্ৰত 50টা, কামৰূপত 140টা, কৰিমগঞ্জত 89টা, লখিমপুৰত 123টা, মাজুলীত 46টা, মৰিগাঁৱত 58টা, নগাঁৱত 65টা, নলবাৰীত 38টা, শিৱসাগৰত 43টা, শোণিতপুৰত 54টা, চাউথ চালমৰা মানকাছাৰ 19টা আৰু তিনিচুকীয়াত ওলাইছে 84টা। বন্ধুসকল, ইয়াৰ বাবে আপোনালোকৰ যোগ্যতা লাগিব। 1 নম্বৰতে দিছে যদি আপুনি ৰেগুলাৰ চাকৰি কৰি আছে LP স্কুল, ME স্কুল নাইবা হাই স্কুলত, তেতিয়াহ'লে আপুনি এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে। 2 নম্বৰতে দিছে আপুনি SSA বা ষ্টেট পুলত যদি চাকৰি কৰি আছে, কৰ্মৰত হৈ আছে, তেনেহ'লে আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপুনি যিটো পোষ্টত এপ্লাই কৰিব সেই পোষ্টটোৰ সৈতে আপোনাৰ মিডিয়াম একেটা হ'ব লাগিব। 4 নম্বৰত দিছে আপুনি যদি ছায়েন্স টিচাৰ বা হিন্দী টিচাৰ, ক্লাছিকেল টিচাৰ, আৰবিক টিচাৰ নাইবা সংস্কৃত টিচাৰ হয়, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। আৰু যিবিলাক স্কুলত এজনীয়া বা দুজনীয়া শিক্ষকে কাম কৰি আছে, সেইসকল শিক্ষকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। আৰু হেডমাষ্টাৰসকলে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। আৰু লগতে ইয়াৰ কাৰণে বয়স লাগিব 45 বছৰৰ তলৰ হ'ব লাগিব। মেক্সিমাম বয়স 45 বছৰ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, লগতে 2 বছৰীয়া DLED বা BEd ডিগ্ৰী থাকিব লাগিব। আৰু দিছে ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লেই হ'ব। লগতে গাৰো মিডিয়াম আছে যিবিলাক ক্লাষ্টাৰ, সেইবিলাকৰ কাৰণেও মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লেই হৈ যাব। লগতে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। কম্পিউটাৰ ধৰক MS Word, MS Excel, MS PowerPoint, ইণ্টাৰনেট ব্ৰাউজিং ইত্যাদি দক্ষতা থাকিব লাগিব। লগতে যিসকলে SSA, RMSA চাকৰি কৰাৰ 3 বছৰ বয়স হৈ গৈছে, তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি উল্লেখ কৰিছে। ইয়াত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে। ধৰক আপোনাৰ স্কুলৰ 2জন শিক্ষকে এপ্লাই কৰিছিল, 2জনে পাছ কৰিলে, তেতিয়া যিজনৰ নম্বৰ বেছি হয় সেইজনকহে চাকৰিটো কৰিব, CRCC পদৰ কাৰণে কোৱালিফাইড কৰিব আৰু বাকীজনৰ কেঞ্চেল কৰি দিব। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ যি ৱৰ্কিং চাৰ্টিফিকেট আছে সেইখন ল'ব লাগিব। লগতে আপোনাৰ পাছপোৰ্ট চাইজ একপি ফটো আৰু যিবিলাক ডকুমেণ্ট আপোনাৰ আছে সেই সকলোবোৰ ডকুমেণ্ট নি পিনি আপুনি ডিষ্ট্ৰিক্ট মিছন অফিচত 29 ফেব্ৰুৱাৰীৰ আগতে জমা দিব লাগিব। ইয়াত পুনৰবাৰ উল্লেখ কৰিছে আপুনি যদি চাকৰি কৰি থকা 3 বছৰ হৈছে SSA বা RMSA, তেতিয়া আপোনাক প্ৰিফাৰেঞ্চ দিয়া হ'ব। যদি আপোনাৰ 3 বছৰ হোৱাও নাই, তেতিয়াহ'লেও এপ্লাই কৰিব পাৰিব, তাত কোনো অসুবিধা নাই। এই পৰীক্ষাৰ ৰিটেন টেষ্ট কেতিয়া হ'ব, ডিষ্ট্ৰিক্ট মিছন অফিচৰ পৰা 7 মাৰ্চৰ আগতে উল্লেখ কৰি দিব বুলি ইয়াত নটিফিকেশ্যনত উল্লেখ কৰিছে। লগতে এডমিট কাৰ্ড আপোনালোকৰ কেতিয়া দিব, সেইটো ডিষ্ট্ৰিক্ট মিছন অফিচৰ পৰা 7 মাৰ্চৰ আগতে জনাই দিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিল। বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।